everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো সুস্থ আছে আৰু লগতে ময়ো সুস্থ আছো আৰু মোৰ ঘৰৰ সকলোখিনি সুস্থ আছে। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিছো। ব্লগ বুলি নবনাও, মই ৰেচিপি এটাহে দেখাম আজি আপোনালোকক। মই ভাবিছো আজি চিকেনৰ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো, সেইকাৰণে ব্লগটো ষ্টাৰ্ট কৰি দিলো। চিকেনৰ ৰেচিপিটো একদম অইল ফ্ৰী চিকেন ৰেচিপি হয়, অইল ফ্ৰী পেপাৰ চিকেন ৰেচিপি মই নামটো ৰাখিছোঁ। কাৰণ মই চিকেনত একদম অইল নিদিওঁ, অকণমানো অইল ইউজ নকৰোঁ আৰু মছলাও খুব কম পৰিমাণে ইউজ কৰিম। কাৰণ যিমান পাৰি অইল ইউজ নকৰাকৈ খোৱাটো খুবেই ভাল। কাৰণ ট্ৰাইবেল মানুহখিনিয়ে যিহেতু অইল একদম খুব কম খায়, গতিকে তেওঁলোক বহুত হেল্থিও হয়। তেওঁলোকৰ স্কিন চাবনে, হেয়াৰ চাবনে, সকলোৱে জানে ট্ৰাইবেল মানুহৰ কথা। ট্ৰাইবেল মানুহে একদম অইল কম খায় আৰু সেইকাৰণে তেওঁলোকৰ স্কিন ভাল, হেয়াৰ মানে চুলি ভাল, সব বস্তুৱে তেওঁলোকৰ ভাল, কাৰণ অইল খুব কম খায়। আমি যিহেতু সৰুৰ পৰা অইল খাই আহিছোঁ, সেইকাৰণে আমি কম বেছি পৰিমাণে হ'লেও খাবই লাগিব। তথাপিও যিমানখিনি পাৰি অইল নিদিয়াকৈ বনাবলৈ চেষ্টা কৰোঁ। যিমানখিনি ৰেচিপি জানো, বেছি ৰেচিপি অইল নোহোৱাকৈ বনাব নোৱাৰিও, আমি নাজানো, বিশেষকৈ মই নাজানো। গতিকে অইল নিদিয়াকৈ আজি ভাবিছোঁ চিকেন বনাম। মেইন চিকেনটো অইল নিদিওঁ আৰু তাত মই পূৰা জালুক দি বনাম চিকেনটো। গতিকে বলক আপোনালোককো দেখাওঁ কিদৰেনো মই চিকেনটো আজি বনাম। আৰু টাইমো বেছি নালাগে এইদৰে বনাবলৈ, আৰু খোৱাও খুব ভাল, খুব হেল্থি হয়। যদি আপুনি জিম কৰি আছে, যদি আপুনি ৱেইট কমাব বিচাৰিছে, তেনেহ'লে এইদৰে খালে খুবেই ভাল হেল্থৰ কাৰণে। ভাবিছোঁ আপোনালোকৰো সহায় হ'ব, গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা কৰিলোঁ। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মেৰিনেশ্যন কৰা হৈ গ'ল, এতিয়া বনাম আৰু আপোনালোককো দেখাই যাম বুলি ভাবিছোঁ। চাই যাব তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে। আৰু কেনেকুৱা লাগিলে কিন্তু ক'বলৈ নাপাহৰিব, মোক জনাব কেনেকুৱা লাগিলে। এইফালে বাপেকে পূৰা ট্ৰেইনিং দি আছে পুতেকক আদি, পূৰা ট্ৰেইনিং দিছে চেছ খেলাৰ। ইহঁতৰ চিঞৰ বাখৰত মোৰ ভিডিঅ'ত একদম ইহঁতৰ মাতকেইটা ওলাই আছে একদম পূৰা। কিটচেনটোত যিহেতু ওচৰতে, সেইকাৰণে পূৰা ইহঁতৰ মাত ওলাই আছে। আদি পূৰা খেলিব পৰা হৈ গৈছে আৰু লাহে লাহে। এইফালে বাইদেৱে মোক সহায় কৰি আছে। এয়া আদা নহৰু পেষ্ট, আৰু এয়া নহৰু সৰু সৰুকৈ কাটি লৈছোঁ, আদা কাটি লৈছোঁ, 4টা জলকীয়া, 2টা কটা পিঁয়াজ, আৰু এইখিনি হৈছে মোৰ চিকেন। আৰু এয়া ধনিয়া পাত আৰু নেমুৰ বাকলিটো লৈছোঁ, আৰু জালুক, আৰু এয়া কষ্টুৰি মেথি, আৰু অলপমান দৈ ল'ম। ইয়াৰ পৰা 2 চামুচে দৈ ল'ম। সীতা জখলা দৈটো মই ইউজ কৰিছোঁ। মই মেৰিনেশ্যন কৰিবৰ কাৰণে ৰেডি কৰি লওঁ। ইয়াতে মই প্ৰথম দিম আদা নহৰু পেষ্টখিনি। মই 2 চামুচ দিছোঁ। মই চামুচেৰে দিয়া নাই যদিও মই 2 চামুচ হিচাপ কৰি পেলাই লৈছিলোঁ। ইয়াত মই কাটা পিঁয়াজখিনিও দি দিম একেলগে। আৰু মই ইয়াতে দিলোঁ কষ্টুৰি মেথি পাত। এইটো অপশ্যনেল হয়, আপোনালোকে দিলে দিব পাৰে, নহ'লে আপোনালোকে ধনিয়া পাতো দিব পাৰে। জালুক দিছোঁ, জালুক মেইন হয়। যিমানটো জালুক খাব বিচাৰে সেই অনুপাতে দি ল'ব। মই ইয়াত 2 চামুচ জালুক দি লৈছোঁ। ইয়াতে দি দিম এতিয়া 2 চামুচ দৈ। মই সীতা জখলাৰ দৈটো ইউজ কৰিছোঁ। পানী পানী দৈটো ইউজ নকৰিব, এনেকৈ ডাঠ দৈ 2 চামুচ দিব। আৰু ইয়াত মই এতিয়া দিম অলপ নেমু ৰস। এটা নেমু ৰসো দিব পাৰে, মই এফাল দিছোঁ নেমু ৰস। নেমু ৰসটো দিলে চিকেনৰ যোনটো স্মেল হয়, সেই স্মেলটো একদম নাইকিয়া হৈ যায় আৰু খাবলৈ বহুত টেষ্টি হয়। সেইকাৰণে নেমু ৰসটো দিবই। তাত মই দি দিছোঁ 1 চামুচ নিমখ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি। আৰু মই ইয়াত যে নেমুৰ বাকলি ৰাখিছিলোঁ, সেই বাকলিখিনি লাষ্টত দি পেলাই 15 মিনিট বা হাফ এন আৱাৰৰ কাৰণে ৰাখি দিলে হ'ল মেৰিনেট কৰি। আমাৰ কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াত দি দিছোঁ 3টা লং। আন্ধাৰ দেখা পাইছে, কাৰেণ্টটো নাই। আৰু এতিয়া মই ইয়াতে দি দিম কাটি লোৱা নহৰু আৰু আদা। এইখিনি অকণমান ফ্ৰাই হ'ব দিম। ননষ্টিক কেৰাহী হ'লে ভাল, নহ'লে কেৰাহীত লাগি লাগি ধৰিব। কাৰণ আমি যিহেতু তেল দি নবনাওঁ, সেইকাৰণে ননষ্টিক কেৰাহী ল'ব পাৰিলে।
এতিয়া মই ইয়াত চিকেনখিনি দি দিম মেৰিনেট কৰি থোৱা। মোৰ আজি ফোনৰ ষ্টেণ্ডডাল ভাঙি গ'ল, মই হাতেৰে ধৰি থাকিব লগা হৈছে। পূৰা হিট দি পেলাই মই ফ্ৰাই কৰি থাকিম। 5 মিনিটমান ফ্ৰাই কৰাৰ পিছত যেতিয়া দৈৰ পৰা পানীটো ওলাব আৰু চিকেনৰ পৰা পানী ওলাব, তেতিয়া হিটটো কমাই দি ঢাকনা মাৰি মাৰি সিজিব দিম। অলপ ফ্ৰাই হোৱাৰ পিছত মই ইয়াতে অলপ পানী দিছোঁ, মন কৰিব বেছি নিদিব, অলপেই দিব। এতিয়া ইয়াত ঢাকনা লগাই লগাই চিমত ৰাখি সিজিব দিয়ক। এইদৰে ঢাকনা লগাই লগাই মই সিজিব দিছোঁ। অলপ পিছে পিছে চেক কৰি থাকিব। 5 মিনিট 10 মিনিটৰ মূৰে মূৰে চেক কৰি থাকিলেই হ'ল। চিকেনখিনি সিজা মানে মই এইফালে লৈছোঁ এটা বাউলত 2 চামুচ কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰটো অপশ্যনেল হয়, আপোনালোকে মন কৰিলে দিব পাৰে, মন নকৰিলে নিদিলেও হয়, কিন্তু দিলে খাবলৈ বহুত টেষ্টি হয়, কাৰণ ই গ্ৰেভিটো ধুনীয়া কৰে। ইয়াত মই অলপ অলপ পানী দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম। এইটো একদম লাষ্টত দিম, নমোৱাৰ আগে আগে। মোৰ যিহেতু চিকেনটো হৈ গৈছে, একদম আকৌ কৰ্ণফ্ল'ৰখিনি লাষ্টত দিয়াৰ সময়ত আকৌ এবাৰ ভালকৈ মিক্স কৰি ল'ব, নহ'লে গোটা গুটি হৈ থাকে। এতিয়া মই দি দিওঁ। এতিয়া আৰু 5 মিনিট ৰাখি পেলাই নমাই দিম। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল। দেখাত যিমানেই ধুনীয়া হৈছে, খাবলৈ তাতকৈ ডাবল ধুনীয়া হৈছে। গতিকে খাই চাব, বিৰাট টেষ্টি হৈছে। বনাই কৰি হৈ গ'ল আৰু এতিয়া আমি খাওঁ। আৰু যদি আৰু খাবলৈ মানে বহুত টেষ্টি হৈছে, অকণমান টেষ্ট কৰি চাইছিলে যিটোৱে কৈছে বহুতেই বেছি টেষ্টি হৈছে। গতিকে ভাল লাগিছে বনাই। যেতিয়া টেষ্টি হয় ৰান্ধনীজনী খুব ভাল লাগে। আশা কৰোঁ আপোনালোকেও বনাই খাই চাব, ভাল পাব। আৰু যদিহে ভাল লাগিলে তেনে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আজিলৈ আহোঁ, আকৌ এটা পুনৰ ভিডিঅ' লৈ অহাৰ আশাৰে বাই বাই।